ছাৰ, আপুনি আহিলে ভালে কৰিলে, কিন্তু দেখিছেনে আমাৰ গাঁওখনত গোটেই মানে বানপানীয়ে বুৰি গৈছে। আপোনালোকে কিবা এটা এনেকুৱা ধৰণৰ ব্যৱস্থা কৰিব নোৱাৰে নেকি বাৰু, যে আমাৰ গাঁওখনৰ বানপানীৰ পৰা বাচিব পৰা যায়? তেনেকুৱা এটা কিবা ব্যৱস্থা কৰক, মাথাউৰি চাথৰি কিবা। তাকেইতো ভাবি মই নিউজত পাইছোঁ। পোৱা কাৰণে বোলো চাই আহোঁ গাঁওখনত এবাৰ গৈ, নিজে গৈ পেলাই চাই অহাটো ভাল হ'ব বুলি আহিলোঁ। তো দেখি পৰিস্থিতিটো বহুত বেয়া হৈছে, কিন্তু মই চাম মানে কিবা এটা ব্যৱস্থা কৰিব পৰা যায় নেকি। এতিয়াতো নোৱাৰিব, মানে এতিয়া খৰালিটো আহিব লাগিব, খৰালি অহাৰ পিছতেহে কিবা এটা ব্যৱস্থা কৰিব লাগিব। এতিয়া কিবা এটা চাওঁ বাৰু। মানে আমাৰ প্ৰতি বছৰে বহুত অসুবিধা, গৰু, ম'হ, ছাগলী, গাহৰি, কুকুৰাৰ পৰা সকলো মানে বছৰেকত কিবা এটা পাম বুলি যদি পুহোঁ, এই বানপানীৰ সময়তে সকলো মৰি যায়, নাই বানপানীত উটি যায়। বহুত বেছি প্ৰব্লেম আমাৰ, আমি বহুত অসুবিধাত আছোঁ। গতিকে আপোনাক এবাৰ মানে মাতিছিলোঁ, আপুনি আহিলে ভাল কৰিলে, নিজে দৰ্শনটো কৰিছে, খুব মনত ভালো লাগিলে। মানে আপোনালোকে এতিয়া অহা যোৱা ক'ত কৰে, লেট্ৰিন ক'ত কৰে, পেচাব ক'ত কৰে, কেনেকৈ কি কৰে? মই মানে দেখিয়ে আছোঁ এতিয়া। এই লেট্ৰিন পেচাবৰ কোনো প্ৰব্লেম নাই। লেট্ৰিন পেচাব এইবোৰ চাংঘৰ নহয় জানো, বানপানী আহি থাকিব, পানী গৈ থাকিব, তাতে লেট্ৰিন পেচাব কৰি দিলে উটি গৈ থাকিব, এইটো প্ৰব্লেম নাই। এতিয়া মানুহখিনিয়ে খাইছে কি, পাইছে কি, তেল নিমখ ক'ত পাইছে, চাউল পাত ক'ত পাইছে, কথাটো সেইটোহে মেইন কথা। আমি কি কৰিব পাৰোঁ সেইটোহে ভাবিব লাগে এতিয়া। হয় ছাৰ, এইটো কথাটো বাৰু ঠিকেই আছে। লেট্ৰিন পেচাব হগামতা এইবিলাকত কোনো কথা নাই। এতিয়া আমাক খোৱা বস্তুটো বিশেষকৈ লাগে। এতিয়া চবটো ডুবিয়ে আছে, না ক'ত মানে কাম কৰিবলৈ যাব নোৱাৰোঁ, না দোকান বজাৰ কৰিব যাব নোৱাৰোঁ। এনেকুৱা অৱস্থা হৈ গৈছে যে আমাৰ ঘৰত এতিয়া তেল নাই, নিমখ নাই, বিভিন্ন ধৰণৰ বস্তুৰ অসুবিধা হৈছে, দালি চালিৰ পৰা ধৰি। সেইখিনি যাতে চৰকাৰে অলপ আমাক ব্যৱস্থা কৰি দিলে, পানীটো শুকোৱালৈকে, তেতিয়া আমি মানে বহুত সুখী হ'ম। তুমি এই গাঁওখনৰ নামটো নোট কৰি ল'বা, আৰু যিখিনি পাৰোঁ আমাৰ ফালৰ পৰা সাহাৰ্য পাৰোঁ সেইখিনি দিবলৈ চেষ্টা কৰিম। হয়, ঠিক আছে, মই নোট কৰি ল'ম বাৰু। আপুনি কি কি দিব পাৰে, কি কি দিব নোৱাৰে চাই লওক। ছাৰ, আপুনি দুদিন এদিনৰ ভিতৰতে আমাক কিবা এটা খোৱা ব্যৱস্থাটো কৰি দিব লাগিব। ৰিলিফ চিলিফ, বেছি নহ'লে দালি, তেল, নিমখ আৰু অলপ চাউল, আলু চালু এনেকৈ কৰি অলপ অলপ প্ৰতি ঘৰকে দিব পাৰিলে খুব ভাল হ'ব। বহুত দুখীয়া মানুহ আছে। ঠিক আছে, মই আজিয়ে গৈ পেলাই আপোনালোকক এই গাঁৱৰ কাৰণে ব্যৱস্থা এটা কৰি দিম। কাইলৈ ৰাতিপুৱা নিশ্চয় আপোনালোকে পাই যাব, 9-10টামান বজাতে আহি যাব মানুহ। আপোনালোকৰ ৰিলিফটো দি দিব, কি কি বস্তু কমি আছে, যথেষ্টখিনি বস্তু দি পঠাম। আপোনালোকে 10-15 দিনৰ কাৰণে খাব পাৰিব। হয় ছাৰ, মই এই গাঁওখনৰ মুখীয়াল হয়, গাঁওবুঢ়া হয়। মোৰ ঘৰতে আপোনালোকে যিখিনি মানুহ আহিব তাক পঠাই দিব। পঠাই দিলে মই আমাৰ ঘৰলৈকে সকলো গাঁৱৰ মানুহক খবৰ দিম। মোৰ ঘৰলৈকে আহি সকলোৱে যিখিনি বস্তু আপুনি দিব, সকলোৱে ভাগ বিতৰণ কৰি পেলাই লোৱা হ'ব। আপুনি চিন্তাই নকৰিব। পিছে আপোনালোকে এই গাঁওবুঢ়াবিলাকে গাঁৱত মানে এই ৰিলিফ চিলিফ দিলে আধা দিয়ে, আধা মানে পকেটত ভৰাই দিয়ে, মানে ঘৰত ৰাখি দিয়ে। এই কামখিনি কিন্তু নকৰিব আপোনালোকে। নিজৰে গাঁও, নিজৰে মানুহ, সকলোকে সমানে ভাগ কৰি সকলোৱে যিখিনি পায় আৰু সকলোকে ভাগ বিতৰণ কৰি দিবা। নিজৰ কাৰণে এনেকৈ মানে ব্যক্তিগতকৈ লুকুৱাই ৰাখিব নালাগে। গাঁওবুঢ়াবিলাক বহুত চৈতান আছে। নাই নাই ছাৰ, এনেকুৱা বিপদৰ সময়ত এনেকুৱা কামবিলাক নকৰোঁ বাৰু। আপোনালোকে চিন্তা নকৰিব। আপুনি পিছত আহি পেলাই মানুহখিনিক সোধা পোছা কৰি ল'ব পাৰিব মই বস্তুখিনি দিলোঁ নে নিদিলোঁ। মই পাছত মানুহ পঠিয়াম, মানে সকলোকে ঘৰে ঘৰে সুধিব যে মই দিয়া বস্তুখিনি সকলোৱে ঘৰে ঘৰে পাইছেনে, ভালকৈ পাইছেনে, যিমানখিনি পাব লাগে সিমানখিনি পাইছেনে, সকলো কথা মই সুধিব পঠাম মানুহ। হয় ছাৰ, পঠাব। মই সকলোখিনি যিখিনি পাওঁ সকলোকে দিবলৈ চেষ্টা কৰিম। আপোনালোকৰ লগতে মানুহ থাকিব, আপোনালোকৰ মানুহৰ লগত চকুৰ আগতে মই বস্তুখিনি ভাগ বিতৰণ কৰি দিম। একো চিন্তা নকৰিব ছাৰ। ঠিক আছে ছাৰ, আপুনি খুব ভাল কাম কৰিছে এতিয়া, মানে খুব ভাল লাগিলে আৰু।